বাই ভনী ককাই ভাইবোৰ মৰম চেনেহবিলাকৰ কথা মনত পৰেনে বাৰু? যেতিয়া আমি সৰু হৈ আছিলোঁ তেতিয়া একেখন ঘৰতে বাই ভনী ককাই ভাইৰ লগত একেখন ঘৰতে আছিলোঁ। তেতিয়া মৰম চেনেহবোৰৰ কথা আপোনালোকে বাৰু কেতিয়াবা ভাবেনে? মই কিন্তু বহুত ভাবোঁ। যেতিয়া দাদাই খং উঠিছিল, দাদাৰ কথাই কিবা এটা নুশুনিছিলোঁ, তেতিয়া দাদাই এটা চৰ মাৰিছিল, এটা ঘুচা মাৰিছিল। বা বাৰ কথা যেতিয়া নুশুনো তেতিয়া বাৰ লগত চুলিয়ে চুলিয়ে কাজিয়াও লাগিছিলোঁ। আৰু কেতিয়াবা বাৰ লগত এইকাৰণেও কাজিয়া লাগোঁ যে মোৰ চোলাটো তই কিয় পিন্ধিলি, মোৰ চোলাটো দে বুলি কৈ পিন্ধি থকা চোলাটো খুলি দিবলৈ কেতিয়াবা বাগৰি বাগৰি কান্দি হ'লেও বাধ্য কৰাইছিলোঁ। আৰু দাদাই ক'ব সন্ধিয়া সময়ত ওলাই নাযাবি, সেয়া দাদাৰ মৰম আছিল। সন্ধিয়া সময়ত কিয় পদূলিলৈ ওলাই গৈছিলি বুলি কেতিয়াবা চৰ এটা মাৰিছিল, কেতিয়াবা ঘুচা এটাও মাৰিছিল। কিন্তু তথাপিও সেই সময়ত মৰম চেনেহবোৰ কেতিয়াও কমি যোৱা নাছিল। যদি মাৰে 1 ঘণ্টা 2 ঘণ্টাৰ পিছত আকৌ